Hey guys, welcome my new video. আজি হৈছে 6 September আৰু মই গৈ আছো ধন্তি দাৰ ঘৰত কাৰণ কাইলে হৈছে ধন্তি দাৰ বাৰ্থডে উপলক্ষে ধন্তি দাৰ ঘৰত গৈছো। ধন্তি দাৰ ঘৰত গৈ কি কৰিলো, কেনেকৈ এনজয় কৰিলো সকলোখিনি দেখুৱাই আছো। সো ভিডিওটো শেষলৈকে চাব বুলি আশা থাকিল। কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বুৱালো চাহৰে লগতে চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বুৱালো ঐ কলি যাই হানি জানি নাচিলে ঐ তাচুনাত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো খুৱালো আজি বোলে তুমি ডগিটা কেনেকুৱা লাগিলে আজি মই দুদিন দে হেপি জগাদে হেপি জগাদে হেপি জগাদে হেপি জগাদে হেপি জগাদে এনেকৈয়ে ধেমালি কৰি আমি ভাত খাই শুই থাকিলোঁ আৰু নেক্সট দিনা কি কৰোঁ সকলোখিনি দেখাই যাম। সো ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকিব। The next morning. আজি ধন্তি দাৰ বাৰ্থডে উপলক্ষে আমি যোৰহাট শিৱ মন্দিৰত আহিছোঁ। ধন্তি দা অকণমান কৈ দিয়া। নমস্কাৰ সকলোকে। আজি মোৰ জন্মদিন আৰু সকলো বন্ধু বান্ধৱীলৈ মোৰ যোনে যোনে মোৰ উইছ কৰিছে সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমি বৰ্তমান এতিয়া শিৱ মন্দিৰত শৰাই আৰু চাকি দিবলৈ আহিছোঁ। ভাস্কৰ আছে, ভাইটি আছে, লগতে মুছলমান আছে। চ' ব্লগ চাই থাকক। সকলোখিনি মই দেখাই আছোঁ ধন্তি দাৰ বাৰ্থডে উপলক্ষে আমি কি কৰিলোঁ। তো ভিডিওটো কণ্টিনিউ কৰিব। আমাৰ চাকি দি হৈ গ'ল আৰু এতিয়া গৈ আছোঁ শৰাই দিবলৈ। মন্দিৰত চাকি খৰাই দি হৈ যোৱাৰ পাছত আমি যোৰহাটৰ বুঢ়ীগোসানী দেৱালয়লৈ বুলি ওলাই আহিলোঁ। যোৰহাটৰ বুঢ়ীগোসানী দেৱালয়ত আমি কি কৰোঁ সকলোখিনি দেখাই যাম। চ' যদি ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।
এনেদৰে আজি আমাৰ দিনটো পাৰ হ'ল আৰু ধন্তিদাৰ জন্মদিনৰ উপলক্ষে ধন্তিদাৰ এটি গীত মুক্তি লাভ কৰিব যাৰ নাম হৈছে মৰম আপোনালোকে চাব বুলি আশা থাকিল আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টত হেপী বাৰ্থডে ধন্তিদা বুলি লিখিব নাপাহৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ লৈছোঁ বাই